Hey guys, press the subscribe button and the bell icon for never miss a video from Technical Battery. নমস্কাৰ বন্ধুসকল মোৰ নাম ইমতিয়াজ ৰহমান মই নাছিৰ হোসেন আজি আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ টেকনিক্যাল বাতৰি চেনেলটোলৈ আপোনালোকে জানে নে প্ৰায় 60 বিলিয়ন ইমেইল পৃথিৱীত দিনটো সেন্ড হয় তাৰ ভিতৰত 97% স্প্যাম মেছেজ থাকে গতিকে এই কথা ভাবনালৈ আহক আজি টেকনিক্যাল বাতৰি আৰম্ভ কৰোঁ মিডিয়াটেকে নিজৰ প্ৰচেছৰ Helio P70 লঞ্চ কৰিলে যিটো P60 এটা আপগ্ৰেডেড ভাৰ্চন হয় ইয়াৰ CPUত 4টা হাই পাৱাৰ্ড কোৰ্ছ আছে যিটো ARM Cortex A73 বেছড হয় আৰু এইটো হেনু প্ৰথম Realme এটা আপকামিং ফোনত দেখা পোৱা যাব ফেচবুকে টিকটক মিউজিকেলৰ নিচিনা এপ লৈ আহিব যাৰ নাম ৰাখিছে লেছো অতি সোনকালে লঞ্চ কৰা হ'ব কিন্তু মই পাৰ্সোনেলি মিউজিকেলি ইউজ কৰি ভাল নাপাওঁ আপোনালোকে জনাবচোন আপোনালোকে মিউজিকেলি অৰ্থাৎ তেনুকা সিমিলাৰ এপছ ইউজ কৰি ভাল পায় নে নাপায় নেক্সট বাতৰিটো আহিছে ইণ্ডিয়ান মোবাইল কংগ্ৰেছ 2018 য'ত আমাৰ টেলিকম মিনিষ্টাৰ এনাউন্স কৰিছে যে 2019ৰ শেষৰ ফালে ভাৰতত 1 মিলিয়ন ৱাইফাই হটস্পট হ'ব এই প্ৰজেক্টটোৰ নাম ৰাখিছে ভাৰত ৱাইফাই ৱেষ্টাৰ্ণ ডিজিটেল নামৰ এটা কোম্পানীয়ে নিজৰ এটা হাৰ্ড ড্ৰাইভ মুকলি কৰিছে যাৰ কেপাচিটি হৈছে 15 টেৰাবাইট 15 টিবিৰ এইটো হাৰ্ড ড্ৰাইভত আমি কি যে ৰাখিব পাৰিম কি যে ষ্ট'ৰ কৰিব ৰাখিব পাৰিম ভাবিয়ে আচৰিত Xiaomi ক'ত কি নকৰে আৰু দেই এইবাৰ তেওঁলোকে এটা গেম এনাউন্স কৰিছে নাম হৈছে সাৰ্ভাইভেল এইটো এটা মাল্টিপ্লেয়াৰ বেটেল ৰয়েল গেম হয় যেনেকৈ PUBG Fortnite এইবোৰৰ নিচিনা PUBG Fortniteক কম্পিট কৰিবলৈ Xiaomi নিজৰ সাৰ্ভাইভেল গেমটো এনাউন্স কৰিলে বন্ধুসকল এইখিনিতে এটা সুখবৰ আহি পৰিছে আমাৰ ভাৰতবাসীসকলৰ কাৰণে ইণ্ডিয়ান মোবাইল লং ৰেঞ্জ 2018ত জিঅ'য়ে এনাউন্স কৰিলে যে 4G বহুত হ'ল এতিয়া 5G পৃথিৱীত আগবাঢ়িবলৈ হ'ল 2020 চনত পৃথিৱী জগতত 5G কানেক্টিভিটি ৰোল আউট কৰিব উইথ ব্ৰডবেণ্ড ৱাইজ ছাৰ্ভিচো থাকিব এইখিনিতে এটা ইণ্টাৰেষ্টিং নিউজ যে AI দ্বাৰা এটা পেইণ্টিং অঁকা হৈছিল আৰু অকশ্যনত দিয়া হৈছিল য'ত এই পেইণ্টিংটোৱে $4,32,000 অৰ্জন কৰি দিবলৈ সক্ষম হ'ল শুনিবলৈ পোৱা গৈছে যে গুগলে এটা নতুন এপ লৈ আহিছে যাৰ নাম হৈছে গুগল প্লে পাছ এপ যিটো মন্থলি ছাবস্ক্ৰিপশ্যনছ টাইপ হ'ব য'ত গুগল প্লে ষ্টৰত পেইড এপছবোৰ ব্যৱহাৰ কৰিবলৈ য'ত এইটো এপৰ ছাবস্ক্ৰিপশ্যনছ দ্বাৰা বাণ্ডল হিচাপে এপবোৰ ইউজ কৰিব পাৰিব Xiaomi Poco ফোনত এটা ডিসএডভান্টেজ দেখিবলৈ পোৱা গৈছিল যে ইয়াত ARM কন্টেন্টবোৰ 360pহে প্লে হয় মানে Netflix Amazon Primeৰ কন্টেন্টবোৰ 360pহে প্লে হয় কিন্তু Xiaomi এটা OTA আপডেট পুশ কৰিবলৈ আৰম্ভ কৰিছে য'ত এই কন্টেন্টবোৰ 1080p টো প্লে হ'ব অতি সোনকালে এই আপডেটটো পুশ কৰা হ'ব বুলি তেওঁলোকে কৈছে WhatsAppৰ G2 বিজনেছ এপটো অতি সোনকালে iOSত আহি আছে য'ত ইয়াৰ মিনিমাম ৰিকুৱাৰমেণ্ট হৈছে iOS 8 যিটো অকল এতিয়া এণ্ড্ৰইডত আছিলে এতিয়া আপোনালোকে iOSতো দেখিবলৈ পাব অৰ্থাৎ আইফোনবোৰত গতিকে ৰাইজসকল এইখিনিতে আমাৰ ভিডিঅ'টো সমাপ্ত হৈছে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'ৰ তলত থকা ৰঙা বাটনটো জাষ্ট ক্লিক কৰি দিয়ক আজিলৈ ইমানতে হৈ গৈছে ধন্যবাদ